মাই ডিয়াৰ ষ্টুডেণ্ট, আজি তোমালোকৰ কাৰণে ক্লাছ 10ৰ জেনেৰেল ছায়েন্সৰ লেচন নাম্বাৰ 8 জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে তাৰ পৰা কেইটামান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন লৈ আহিছোঁ। নিশ্চয় ভাল লাগিব, যে তোমালোকৰ HSLCৰ কাৰণে ইম্পৰ্টেণ্ট হয়। মই আলোচনা কৰিম। 1 নম্বৰ যেটো কুৱেশ্যন, অজন্য প্ৰজননৰ মুকুলা গদম সংঘটিত হয়, এটা আমার হব ইস্ট। অপশন নাম্বার আমার বি নাম্বারটা রাইট। 2 নম্বর যেটা কোশ্চেন, পিতৃ মাতৃৰ পৰা সন্তান লৈ সঞ্চিত হোৱা চৰিত্ৰসমূহৰ তলৰ কোনটো সঞ্চিত হৈ থাকে? তে পিতৃ মাতৃৰ পৰা যিটো সন্তান লৈ সঞ্চিত হৈ থাকে সেই চৰিত্ৰসমূহ হ'ল সঞ্চিত হৈ থাকে জিনত। এটা অপশন নাম্বার আমার বি নাম্বারটা রাইট। 3 নম্বৰ যেটো কোশ্চেন হয় 3 নম্বৰ, তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰী জনন অঙ্গ নহয়? তে তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰী জনন অঙ্গ নহয়? এটা হ'ব আমাৰ অপশন সি নাম্বাৰটো ৰাইট, শুক্ৰবাহী নলী। নম্বৰ যেটো কোশ্চেন হয় 4 নম্বৰ যেটো কোশ্চেন, তলৰ কোনটোৱে জন সংক্ৰামিত ৰোগ নহয়? এটা হ'ব আমাৰ অপশন নাম্বার এ রাইট, হেপাটাইটিস। হেপাটাইটিসটো হয় আমার কি জন সংক্রামক রোগ নহয়। 5 নম্বৰ যেটো কোশ্চেন হয়, পরাগধানীত হোৱা হয়, তো যেটা পরাগধানী আছে পরাগধানীত পোৱা হয় এটা হ'ব স্ত্রী কেশর। তো পরাগধানীত পোৱা যায় আমার কি স্ত্রী কেশর, এটা পরাগধানীত পোৱা যায়। তো তোমালোকে চোৱা, তো ভিডিওটা তোমালোকে লাইক কৰিবা আৰু কমেন্ট কৰিবা আৰু বেছি বেছি শ্বেয়াৰ কৰিবা। আৰু মোৰ চেনেলটো জনে সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি ল'ব। আৰু এইবিলাক ভিডিও তোমালোকৰ কাৰণে মই লৈ আহিম। আৰু ইয়াৰ আগতে বহুকেইটা ভিডিও তোমালোকক দিয়া হৈছে এইবিলাক সায়েন্সৰ ওপৰত লেসন ওয়াইজ। 6 নম্বৰ যেটো আমাৰ কোশ্চেন হয়, কলাজৰ সৃষ্টি কৰা জীৱটো হল। তে কলাজৰ সৃষ্টি কৰা জীৱটো হল আমাৰ এই নাম্বাৰটো ৰাইট। কলাজৰ সৃষ্টি কৰা জীৱটো হল, তো এটা আমাৰ এই নাম্বাৰটো লেইশমেনিয়া, এটা এই নাম্বাৰ অপশনটো ৰাইট। 7 নম্বৰ যেটো কোশ্চেন হয়, তলৰ কোনটোত মুকুলা গদম দেখিবলৈ পোৱা যায়? এটো আমাৰ ইষ্ট আৰু হাইড্রা, দুটাই আমাৰ পোৱা যায়, মুকুলা গদমত পোৱা যায়। এখানে এ আৰু বি দুইটাই শুদ্ধ হ'ব। এটা অপশন নাম্বার আমার সি টু রাইট। 8 নম্বৰ যেটো কোশ্চেন হয়, উদ্ভিদৰ পু প্রজনন অঙ্গটো হৈছে, এটা আমার ডি নাম্বার অপশনটো রাইট, পুকেশর। 9 নম্বৰ যেটো কোশ্চেন হয়, আংশিক বিস্তাৰণত তলৰ কোনটোৱে পৰা নতুন উদ্ভিদ সৃষ্টি হয়? এটা হ'ব আমার ডি নাম্বার অপশনটো রাইট, কাণ্ড, মূল আৰু পাত। আংশিক বিস্তাৰণৰ তলৰ কোনটোৰ নতুন উদ্ভিদ সৃষ্টি হয়? এটা কাণ্ড, মূল আৰু পাতৰ পৰা হয়। 10 নম্বৰ যেটো কোশ্চেন হয়, যোজন কক্ষত কর্মজমৰ সংখ্যা কিমান? যোজন কক্ষত কর্মজমৰ সংখ্যা হল 2n। অপশন নাম্বার আমার বি টো রাইট। 12 নম্বৰ যেটো কোশ্চেন হয়, শুক্রাণু আৰু ডিম্বাশয় মিলনক কি বুলি কয়? শুক্রাণু আৰু ডিম্বাশয় মিলনক নিকেশন বুলি কয়। এটা অপশন নাম্বার আমার সি টু রাইট, শুক্রাণু ডিম্বাণু মিলনক নিকেশন বুলি কয়। তে তোমালোকে চোৱা, আকৌ মই দেখাই দি আছো। থার্টিন নম্বৰ যেটো কোশ্চেন হয়, তলত দিয়া কোনবোৰে শুক্রাণু আৰু ডিম্বাশয়ের মিলন বুঝায়? এটা হ'ব আমার নিকেশন। অপশন নাম্বার ডি টো এটা বুঝায়, যে তলত দিয়া কোনটোৱে শুক্রাণু আৰু ডিম্বাশয়ের মিলন বুঝায়, এটা হ'ব আমার নিকেশন। 14 নম্বৰ যেটো কোশ্চেন হয়, মানুহৰ কোনটোৱে তন্ত্ৰৰ লগত প্ৰচেষ্ট গ্ৰন্থিৰ সংযুক্ত হৈ থাকে? এটা আমার এ নাম্বার অপশনটো রাইট, প্রজনন তন্ত্র। 15 নম্বৰ যেটো কোশ্চেন হয়, ড্যাশ জৰিয়তে মূত্ৰ নলীত শুক্ৰাশয়ৰ পৰা শুক্রাণু প্রবাহিত হয়? এটা হ'ব আমার এ নাম্বার অপশন রাইট।
16 নম্বৰ যেটা কোশ্চেন হয় মানুহৰ ক্ষেত্ৰত প্ৰজনন ক'ত উৎপন্ন হয় এটো হ'ব আমাৰ অপচন বি নাম্বাৰটো ৰাইট শুক্ৰাশয়ত 17 নম্বৰ যেটা কোশ্চেন প্ৰজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন আমাৰ 17 নম্বৰ যেটা কোশ্চেন হয় প্ৰজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলনৰ ফলত উৎপন্ন হোৱা কোষটো হৈছে যোজন কোষ এটা অপশন নাম্বার সি রাইট যোজন কোষ হ'ব এটা আমাৰ তারপর উৎপন্ন হ'ব মানে গুণ সৃষ্টি হ'ব ভ্রূণ মানে সন্তান মই আকৌ দেখাই দি আছো স্ক্রিনশট বা তোমালোকে লিখি ল'ব পাৰা 18 নম্বৰ যেটা কোশ্চেন শুক্রাণুৰ বিলাকক কি গ্ৰন্থি উৎপন্ন হয় শুক্রাণু বিলাকক কি গ্ৰন্থত উৎপন্ন হয় এটো হ'ব আমাৰ অপশন এ নাম্বাৰটো ৰাইট শুক্রাশয়ত উৎপন্ন হয় 19 নম্বৰ যেটা কোশ্চেন হয় ঋতুচক্ৰ সম্পূৰ্ণ হ'বলৈ কিমান দিন সময় লাগে তে ঋতুচক্ৰ সম্পূৰ্ণ হ'বলৈ কিমান দিন সময় লাগে এটো হ'ব আমাৰ 28 দিন মানে 28 ডেজ 20 নম্বৰ যেটা কোশ্চেন হয় জনপূৰ্ণতা প্ৰাপ্তিৰ সময়ছোৱাক কি বলা হয় এটো হ'ব আমাৰ যৌৱন কাল বুলি কোৱা হ'ব তাৰ মানে প্ৰাপ্ত বয়সৰ যেটা কাল থাকে এই কালটাকে আমাৰ কি বুলি কোৱা হয় যৌৱন কাল বুলি কোৱা হয় 21 নম্বৰ যেটা কোশ্চেন হয় খাদ্য সঞ্চয় কৰা বীজৰ অংশটো হল সি নাম্বাৰটো অপশন রাইট বীজপত্ৰ 22 নম্বৰ যেটা কোশ্চেন হয় কলাজৰ বেমাৰ সৃষ্টিকাৰী এককী জীৱবিধৰ নাম হল অপশন নাম্বার ডি রাইট লেইস মেনিয়া তোমালোকে আকৌ চাই লোৱা 23 নম্বৰ যেটা কোশ্চেন শুক্রাশয়ে ক্ষরণ করা হরমোন নাম হল এ নাম্বার অপশনটো রাইট 24 নম্বৰ যেটা কোশ্চেন যোজন কোষে নতুন উদ্ভিদ সৃষ্টি কৰিব পাৰেনে যোজন কোষত নতুন উদ্ভিদ সৃষ্টি কৰিব পাৰেনে অপশন নোৱাৰে এ নাম্বাৰটো বি নাম্বাৰটো পাৰে তো এটা হ'ব আমাৰ বি নাম্বাৰটো রাইট 25 নম্বৰ যেটা কোশ্চেন এবিধ এটো এবিধ হ'ব 25 নম্বৰ যেটা কোশ্চেন এবিধ ব্যাকটেরিয়াজনিত জনৰোগৰ নাম হল ব্যাকটেরিয়াৰ পৰা হয় জনৰোগ এটা হ'ব আমাৰ গনৰিয়া আৰু সিফিলিস যেহেতু এটা আছে আমাৰ এইকাৰণে গনৰিয়া হ'ব আমাৰ এবিধ ব্যাকটেরিয়াৰ জনিত জনৰোগৰ নাম হল গনৰিয়া 26 নম্বৰ যেটা কোশ্চেন এইডছৰ কাৰক বীজাণুৰ হল HIV ভাইরাস ডে নাম্বাৰটো অপশন রাইট 27 নম্বৰ যেটা কোশ্চেন ভাইরাসৰ দ্বাৰা হোৱা এটো এবিধ হ'ব ভাইরাসৰ দ্বাৰা হোৱা এবিধ জন সংক্ৰমিত ৰোগৰ নাম হল ভাইরাসৰ পৰা হোৱা এবিধ যৌন সংক্ৰমিত ৰোগৰ নাম হল তো আমাৰ সি নাম্বাৰটো অপশন রাইট IV এইডস এটা আমাৰ ভাইরাসৰ পৰা হোৱা যৌন ৰোগ 28 নম্বৰ যেটা কোশ্চেন মাতৃৰ ৰক্তৰ পৰা পুষ্টি আহৰণত গুণক সহায় কৰা বিশেষ কলাটোৰ নাম হল এ নাম্বাৰটো অমৰা মাতৃৰ ৰক্তৰ পৰা পুষ্টি আহৰণত গুণক সহায় কৰা বিশেষ কলাটোৰ নাম হল কি অমৰা এ নাম্বাৰটো অপশন রাইট বি নাম্বার 29 নম্বৰ যেটা কোশ্চেন হয় পুৰুষৰ মূত্ৰনলী বা শুক্ৰবাহী নলী শুক্ৰাণু আৰু মূত্ৰৰ সাধাৰণ নলী এটো হ'ব আমাৰ অপশন বি নাম্বাৰটো রাইট মূত্ৰনলী তো বি নাম্বার অপশন রাইট হ'ব 30 নম্বৰ যেটা কোশ্চেন
প্ৰয়োজন কেই প্ৰকাৰ তে প্ৰযোজন দুই প্ৰকাৰ জনপ্ৰযোজন আৰু অজনপ্ৰযোজন তে মই আকৌ দেখাই দি আছো ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কমেন্ট শেয়াৰ কৰিব আৰু বেছি বেছি লাইক বেছি বেছি ফ্ৰেণ্ডসকলক শেয়াৰ কৰিব আৰু তোমালোকৰ সায়েন্সৰ বহুত কেইটা ভিডিও তোমালোকৰ আগতে মই এইটো চেনেলত দিয়া আছে আৰু তোমালোকে চাব পাৰা প্ৰত্যেকটা লেসন ওয়াইজে তোমালোকৰ এমসিকিউ কোশ্চেন বিলাক দিয়া আছে